আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ইমান দিনে ভিডিঅ' দিবই পৰা নাই, ঘৰত কাম লাগি আছে, আকৌ এনেকৈ বনাবলৈ লাজো লাগে। আজি আহিলোঁ আকৌ। এইখন আমাৰ নতুনকৈ লৈছিলে বাইক এপাচি, সদায় অকল বেয়াই হৈ থাকে, চলাবই নোৱাৰি, কিন্তু বেমাৰ লাগে। কি কৰিছা? তুতু খাইছে? ভাল পাইছানে হাঁহ? গাখীৰ নাখালে ন ভৰিকেইটা গৰবাকেইটা ভাল হৈ যাব ন ভাইটি ভৰি গৰবাকেইটা ভাল হ'ল ন ভৰি গৰবা মানে কি হৈছে? খুলি গৈছিলে আৰু কি হ'ল? বিদাও তোলা মাতিছিলি তুমি ভাত খালিয়ে যে ইমান সোনকালে? ইমান সোনকালে ভাত খালি যে? খোৱা আকৌ তুমি, মই নাখাওঁ। হাফ ব্লাউজ আকৌ কি বনাইছে? ফুলকবি মাছ। নাখাওঁ, খা। মই ভাত শাক বনাওঁগে। খাই আকৌ দি আকৌ। কি নবৈ মোলে থৈ দিছিলে ব্ৰইলাৰ মাংস, এয়া খাব লৈছোঁ। শাক বনাবলৈ কাচকল ধুবলৈ দিছে মায়ে। খোৱা বাৰু ইমান দেৰিকে ব্ৰাছ কৰিছে, ইমান দেৰিকে ব্ৰাছ কৰিছে যে? ক'ত গৈছিলা? ক'ত গৈছিলা আকৌ? কেলে কেলে আকৌ কেলে কি পুচি কি পঞ্চাছ টকা দিলে না দাদা মোৰ একাউণ্ট চালিলে নোৱাৰা নহয় আছে একাউণ্ট ব্ৰাছ কৰিছে ৰেকৰ্ডিং কৰি থৈ দিছে আৰু দাম কৰিব পাপা নহয় নহয় সেইটো চাউল নিয়াটো সেইদিনা 50 টকা ল'ব পাৰিলে 200 টকা হাত কাটিছো 200 টকাত অকণি অকণি কি কাৰণে? অকণি অকণি কি কাৰণে? ডাঙৰ ডাঙৰ পঢ়া দিকা টকা দিব এইকিনা দেখ পথাৰলৈ নিবলৈ লৈছে ইয়াৰ কথা কৈছিল নেকি? ইয়াৰ কথা মই এইফালে গোটেইকেইজনী এইটোক বান্ধি থৈছে, কেনেকুৱা লাগিছে হা? মানুহ ফুট অ নব 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 কি কৈছে? স্কুললৈ যায় নেকি? ষ্টাইল গৈছে আৰু চাওঁ আকৌ দেখুৱাই দিয়ক কৈছিলে লগা উলিয়াইছে চাওঁ লগা কেইটা লগা উলিয়াইছে দেই। আমাৰ ৰাইজে বেয়া ষ্টাইল হৈছে আৰু স্কুল যাবলৈ, স্কুলত ল'ৰা থ'বলৈ যায় নে কি কৰিবলৈ যায় হে? লগা চলগা উলিয়াই একদম পূৰা ষ্টাইল কৰি কোনে খাইছা মানে দাদা অলপ ভিডিঅ'টো এন্ধাৰ হৈছে আৰু দেই, আপোনালোকে লাইক কমেণ্ট কৰি দিব। এইখিনি কালি দাদাই মাছ মাৰিব গৈছিলে, 7 কেজি পালে। কালিয়ে 5 কেজি চফাই দিলে, এতিয়া 2 কেজিহে আছেগৈ আৰু।
এন্ধাৰ উঠিছে হে এইখিনি কি মাছ নব শাল মাছ নেকি এইটো শাল মাছ এইখিনি কৰি শাল পাতখিনি শিকিব লাগিছে না তই বেগ চিঙি আহি মই চিঙি মেনু চাবা নগৰে থিয় চুচু কৰি দিলা তেল নাই বোলা নহয় আমি ৰাখ চাবলৈ আহিছো এয়া পৰি এয়া বা এয়া মা এইখেতে পাটৰ চিট পিন্ধি আছে হেৰি নিচিনা লাগিছে নে নচা নিচিনা লাগিছে নে পাহি এইফালে হাঁহি দিয়া আকৌ এয়া হুলি উই ডেকা লাগিদা ধৰি লৈ যাব আকৌ মই এনেকে আমাৰ মায়ে আহে মানে এনেকে কাপোৰ লৈ আহে বাৰু খালি এনেকে মানুহজন যায় যে দি পঠিয়াই আৰু দি পঠিয়াবলৈ বেয়া আৰু এই আমাৰ ডেকা ল'ৰা দেই আমাৰ দেউতাক নিদিয়ে আনিবলৈ এইফালে ছেকেণ্ড ডেকা ল'ৰা কোনো নহয় কটীয়া মানুহ বুলি আগত পঠিয়াই দিছে সিহঁতক নেপায় দে এনেকুৱা কৰিবলৈ কটীয়া মানুহ বুলি ইনচাল্ট কৰিব নেপায় দে পৰি এফালে বহুত বগলী আগতে দেই মই এনেকে দেখাইছিলো চবকে দেখাইছো ফুল ফুলকে চুটি কাপোৰ পিন্ধি ক'বলৈ গ'লে মানে উখল মিলি যাব লাগে উখল মিলে বেছি বগলী লাগি ব্ৰইলাৰ ফাৰ্মখন আমাৰ ঘৰৰ ওচৰতে আছে তেতিয়া বেয়া হয় উখল মিলি যাবলৈ দিগদাৰ হয় জোতা হ'লে কি কৈছা নহয় আগৰ কথা কৈছোঁ আগতে মই বাইক চলাওঁ বুলি কৈছোঁ আকৌ সঁচাকে নেকি বিশ্বাস নহয় নি নহয় হৈছে আজিকালি ছোৱালীয়ে বাইক চলাই আকৌ মোক ছোৱালী বুলি ভাবিছে মই ল'ৰাহে আছিলোঁ ভুলে আকৌ মই ছোৱালী হ'লোঁ তাৰপা ইয়ালৈ অহাৰ পিছতে মাইকী হৈছোঁ তুমি নাই দেখা হ'বা মোৰ চুলি কি নাই দেখা নহয় চুটি নে কিমান তুমি দেখিছা তুমি ডাইৰেক্ট দেখিছা আকৌ তুমি নাই দেখা মোৰ চুলিখিনি যে হেৰি মতা ল'ৰা কাৰণ আছিলে ইয়াত এনেকৈ চিন দুটা আছিলে চিন দিয়া আছিলে মানে ইনষ্টাগ্ৰামত পাবা বিচাৰিলে মানে মই দেখিছোঁ ইনষ্টাগ্ৰামত তোমাৰ ইনষ্টাগ্ৰামটো আছে জানো মই নাই পোৱা আকৌ আজিলৈ বিচাৰি নাই পোৱা মানে মই ইনষ্টা চলাবই নাজানো মই পাছপৰ্টে খুলিব নাজানো সেইটো কাহানি ফেচবুকৰ লগত সেইকাৰণে কানেকশ্যন কৰিব লাগে সেইটো তাৰমানে কি হ'ল কথাটো সেই ইনষ্টাগ্ৰামটো নাই মই পাছপৰ্ট পাহৰিলে ফেচবুকৰ কানেক্ট কৰিলে সেই ইনষ্টাগ্ৰামটো শুনা আকৌ শুনিছা শুনা আকৌ সেইটো বেয়া কথা এই ইনষ্টাগ্ৰামটো মই আনইনষ্টল কৰি দিলোঁ নাই এতিয়া আকৌ ইনষ্টল কৰিলে সেইটো মই মানে খুলিব নাজানো তেনেকুৱা সেইটো কথাটো মোৰ হ'ল বাৰু এবছৰ হ'ল খোলা এইজনী একদম কৃষ্ণ কৃষ্ণ নামঘৰত নাম লৈছে ন মই এখেতক দেখাই নাই যে ক'বা ওলাই দিলে ঘপকৈ পোৱালি নহয় জানো য'তৰ পৰা ওলাই আহে মাহঁত আহিছে আকৌ হিম কৈছিলে নহয় আহিছে নেকি আমাৰ কৌশিক দা মেজিকখন খুজিছিলে নহয় আনিবলৈ কৌশিক দা বেলেগ এচাতে গ'ল আকৌ নহ'লে গোটেই ভাগে থৌ গ'ল দিম বুলি কৈছিলে কিন্তু আকৌ কোন আহিছে কি কৈছা মোবাইল বুলি কৈছে ৰাস্তাত কোনে
কেনেকুৱা ভূতনো বাঘ তোমাৰ লগাই ধৰি তাই দেখিছে না ভূত সেইকাৰণে কৈছে টৰ্চটো ফেলাই দিছে ক'ত আহিলে পতককে ক্লিক এটা লাগে অকমানি ক্লিক এটা লাগে হেৰি ইনষ্টাগ্ৰামত দিবলৈ বহুত অনুমান সঁচা কিন্তু আমি মহাকালৰ ভালখন পাইহে ভাল হলে পোৱা নাই কাৰণ এনে এটা বস্তু বুলি নাজানো দেই কথা নহয় তই যে ইমান কষ্টকে মানুহজনলৈ লৈ আহিছ লগতে গৈ নানিলিগে মানুহজনী সেইবোৰ কথা এনেকে নকবা পাই নহয় হ'ব দে হেৰি নহয় এই মুখা দেখিছ নাই এনেকেহে আৰু কিমান পালি 19টা শুন মই কৈ গৈছো 1 2 3 4 5 6 8 কিমান আৰু এটা বহুত ত্যাগ এই সোপা কষ্ট কৰি কৰি তই মাল বুকৰ পৰা একেবাৰে দহালৈকে তই বিধাইছ আধি লাগিলে তুমি দোকানত দিম এই সোপা কেতিয়া মই ক'লো নেকি নানি কি কৰি আছ ইমান দিন